এখন হৈছে সন্ধিয়া বজাৰ ইয়াতে সবজি পায় ভাল ভাল পুৰা ফ্ৰেছ ফ্ৰেছ আমি এতিয়া মিট ল'বলৈ গৈ আছোঁ মিট মানে মাংস ল'বলৈ গৈ আছোঁ এয়া উৰুকাৰ ভোজৰ পিঠা এইটো তিলৰ লাৰু এইটো তিল পিঠা ভুজিয়া নাৰিকল লাৰু আৰু আমি এইটো মালপুৰা কওঁ ইয়াত বৰ পিঠা বুলি কৈছে এইটো কি ঐ ভোজপুৰা নে কি হে ভোজপুৰা বইলা ইয়াৰ পৰাই নিবলৈ লৈ লওঁ হেল্ল' এভৰিৱান মাইনা ম'মো ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া মই বাহঁতৰ ঘৰলৈ যাওঁ সিহঁতৰ ঘৰতে আজি আমি মাঘৰ বিহু ভোজ খাম চবে মিলি একেলগতে আৰু মোৰ লগতে আপোনালোকৰ বলক তাতনো কি বনাওঁ কি খাওঁ সকলোবিলাক আপোনালোকক দেখাই থাকিম ভিডিঅ'টি স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক ৰাস্তাটো পুৰা বোকা পৰা অৱস্থা নথকা হৈছে আৰু গোটেই দেখিছে নহয় কুঁৱলী বহুত ঠাণ্ডা আমি গৈ আছোঁ পামগৈ আৰু বেছি টাইম নাই এয়া আমি এতিয়া বজাৰ কৰিবলৈ আহি আছোঁ পুৰা এইফালে মানুহ গৈ আছে বজাৰ কৰিবলৈ বতৰ বৰষুণ দি ৰাস্তাটো পুৰা পানী বোকা অৱস্থা নাই সন্ধিয়া হৈয়ে গ'ল অলৰেডি এতিয়া আমি মাংস কিবা কিবি লৈ মুঠতে বনাই মেলি খাব লাগে হয়নে হয় না নহয় হেপী ভোগালী বিহু হেপী ভোগালী বিহু বেছিকৈ কৈ থাকিলে কাৰণ দুখ ফুটিব বুলি এতিয়া সামৰি দিওঁ নহ'লে গৈ বোকাতে ভৰিটো দিব লাগিব ৰাস্তাটো পুৰা বোকা এখন হৈছে সন্ধিয়া বজাৰ ইয়াতে সবজি পায় ভাল ভাল পুৰা ফ্ৰেছ ফ্ৰেছ আমি এতিয়া মিট ল'বলৈ গৈ আছোঁ মিট মানে মাংস ল'বলৈ গৈ আছোঁ বোকা বোকা কেলে নিপিন্ধিলি ক জোতা মাংস দোকান পালোহি এতিয়া মাংস লৈ লওঁ মিট লৈ লওঁ ব্ৰইলাৰ আমি গোটাকৈ ল'ম বুলি ভাবিছোঁ যিহেতু ইয়াত আছে বুলি কৈছে এই ঘৰটোত আছে বোলে ইয়াৰ পৰা এতিয়া ল'ব লাগিব ৱেইট কৰি কিনে ব্ৰইলাৰ ইয়াৰ পৰাই নিবলৈ লৈ লওঁ পিঠা এইটো তিলৰ লাৰু এইটো তিল পিঠা ভুজিয়া নাৰিকল লাৰু আৰু আমি এইটো মালপুৰা কওঁ ইয়াত বৰ পিঠা বুলি কৈছে এইটো কি ঐ ভোজপুৰা নে কি হে আৰু লগতে এয়া ৰেডি কৰা হৈছে নহৰু আদা আৰু পিঁয়াজ ঠিক কৰি আছে আৰু অলপ পাছত ব্ৰইলাৰটো কাটিব লাগিব আৰু এয়া লগতে ছাইডত একুৰা সুন্দৰ জুই আমাৰ কেৰাহীত পৰি গ'ল এয়া পিঁয়াজ আৰু ইয়াত ৰষ্টিং মিট আছে আৰু বিলাহী ইয়াতো অলপ আছে আৰু এই ছাইডতো অলপ আছে ৰান্ধনি হৈছে বৌ ৰান্ধনি ফৰেনা চুলিখিনি দেখাই দিয়ক অকণমান ছাইডত এনেকৈ অলপ ষ্টাইলত সেয়া ফৰেনা ৰান্ধনি আৰু লগত আছে বন্দনা টমেটো কাটি আছে এয়া মাংস চাংস তাতে ওপৰতে আছে আমি এয়া জুই কাষত ধুনীয়াকৈ মাংস চাই কিনে জুই পুৱাই আছোঁ আৰু এথান হালদি পুৰা দিয়া হৈছে আৰু কি দিবি তুমি মছলা দিলা নে নাই দিয়া এথান লৰাই দিয়া হৈছে না হালধি মছলা দি কিনে আমাৰ মাংস এয়া বক 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 কৈছে
ৰান্ধনী অলপ নাচি দিয়া হৰিবা এয়া ৰষ্টিং মিটটো হৈ গ'ল আৰু এটাই বাকী আছে ষ্টিক এডাল বাকী আছে আৰু এয়া মাংস অলৰেডি হৈ গ'ল আমাৰ এতিয়া অকণমান পাছত খাম আৰু ন ৰান্ধনী টেষ্টি হৈছে নে টেষ্টি হৈছে অলপ নিমখ দিবলৈ বাকী আছে অলপ বোলে নিমখ দিবলৈ বাকী আছে মাংসটো বাৰু সিজি গ'ল নিমখটো কমটি হৈছে দি দিলে হৈ যাব আৰু ৰেডি আমাৰ মিট আৰু এয়া ৰষ্টিং মিট আৰু ইয়াত বনাই থকা মিটটো হৈ গ'ল এপিচমান যদি মাংস পোৱা হ'লে সেইটো ভাবতে আহি আছে দেখিছেনে কি কৰিব উপায় নাই ন তিনিটাকে এপিচমান যদি মাংস দিয়া হ'লে বুলি গোটেইকেইটা মাকে পুতেকে জীয়েকে আহিছে উপায় নাই এপিচমান দি দিয় এয়া আমাৰ ৰষ্টিং মিট হৈ গ'ল এইফালে আছে পাপৰ আৰু মাংসটো ভিতৰলৈ লৈ যোৱা হ'ল এতিয়া অকণমান পাছত আমি চবেই বহি কিনে লগে ভাগে খাম আৰু ঘৰ গৃহস্থজনী কি কৰি আছে ঘৰ গৃহস্থ বিচাৰি আহিছোঁ আকৌ এইটো কি এক্সট্ৰাকৈ চব্জি বনাইছে নেকি আকৌ বোলে নিৰামিষ চব্জি বনাইছে উপায় নাই নবনালে হ'ল হ'লেচোন মিটটো আছিলে বাবুৱে আকৌ মাংস নাখায় যে তাৰ কাৰণে আকৌ এক্সট্ৰাকৈ বনাবলগীয়া হৈছে উপায় কামা মিটটো ক'লৈ গ'ল মিটটো সেয়া তলত আছে বাহিৰত বনাই কিনে লৈ আহিলে দাল ভাত ইয়াত আছে ভাত কুকাৰত আছে ভাত ইয়াত আছে দাইল কচু আৰু বিলাহী আৰু দালি ন সিমানে আমাৰ আইটেমবিলাক সিমানে আৰু ভালকৈ দেখাম বাৰু এতিয়া এনেই আৰু থুলমূলকৈ দেখাই দিছোঁ কিচেন ৰুমটো চাওক সেইটোৱে কিচেন ৰুম ছটা মটা কিচেন ৰুম গুজৰ মুজৰ নাই হোৱা ধুনীয়া হৈ আছে বাকী মানুহবোৰ চবকে দেখাই আছোঁ মই এতিয়া হেল্ল' গাইজবিলাক ক'লে গ'ল এইয়া হাই বোলো আমাৰ পাৰ্টি মানে কি আৰু ভোগালী আজি ভোজ খোৱা মানুহ এয়াই হৈছে কিমান আছে ইয়াত 1 2 3 4 6টা 7টা ভিতৰত আছে বাইদেউ 8টা চব ইমানে আৰু লগত আছে এয়া দিল্লী পুচু ন পুচুৱে অকল বেলেগ নেচায় মাংস কাৰণে দিলে খাম পালে খাম কৈ আছে
ৰন্ধা পৰ্ব চলি আছে ভাত বাঢ়ি আছে হেপী ভোগালী বিহু Thank you. এফালে আমাৰ চাই আমাৰ ভাত খোৱা বহুত দেৰি হৈ গ'ল আমি বহুত নাচিলো নাচি এতিয়া ভাত খাইছো সময় কিমান হ'ল মোবাইল এটা দিবা নেকি আমাৰ সময় এয়া এতিয়া 12টাই বাজিব হ'ল 5 মিনিট বাকী আছে ঘড়ীটোৱে তাত আছে দূৰত আছে ধৰিব পৰা নাই ধৰা ধৰি কৰক আৰু ভাত খাও ভাই লোক খানা খাও এয়া আমি এতিয়া খানাটো খাই লওঁ তাৰপিছত কি হ'ব আৰু চাই থাকক লাষ্টত খাওক ময়ো খাওঁ আৰু মোৰ ভাত এতিয়া মই খাই লওঁ আপোনালোকে ভিডিঅ'টি চাই থাকক নাচি বহুত ভাগৰ লাগি গ'লগৈ 12টা বাজি গ'লগৈ আমি নাচোঁতে গমেই নাপালোঁ এতিয়াহে এয়া মোবাইল চাই কিনে ভাত খাবলৈ লৈছোঁ খাই লওঁ এয়া আমি এতিয়া যাওঁহে সময়টোতো 12:30 বাজি পাৰ হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ আৰু ভাত পানী খাই মেলি আজৰি হ'লোঁ এতিয়া যাওঁগৈ আৰু বাই বাই গুড নাইট আৰু লগতে হেপী ভোগালী বিহু গুড নাইট যদি মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব যিহেতু মই দিয়া ভিডিঅ'বিলাক আপোনালোকে জলদি পায় আৰু যিসকলে মোৰ ভিডিঅ'টি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আকৌ আহিম আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে বাই